হাই ফ্ৰেণ্ডছ, মই আপোনালোকক দেখাব গৈ আছোঁ যে স্প্লিট কেনেকৈ কৰে। স্প্লিট নকয় আপোনালোকে ষ্ট্ৰেটচিং বুলি ক'ব পাৰে, নহ'লে আপোনালোকে লেং ফলা বুলি ক'ব পাৰে। বহুতৰ হয়তো ষ্ট্ৰেটচিং ভালদৰে কমপ্লিট নহয়। যদি নহয় আপোনালোকে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক, কিয়নো ফ্লেক্সিবিলিটিৰ কাৰণে ষ্ট্ৰেটচিং অতিকৈ জৰুৰী আৰু প্ৰত্যেক কিকৰ কাৰণেই ষ্ট্ৰেটচিং খুবেই দৰকাৰী হয়। মই এই ভিডিঅ'ত দেখুওৱাৰ এক্সাৰচাইজৰ দৰে আপোনালোকে এক্সাৰচাইজ কৰি ল'ব ফাৰ্ষ্ট। গৈয়ে আপোনালোকে ষ্ট্ৰেটচিং আৰম্ভ কৰি নিদিব। যদি আপোনালোকে গৈয়ে ষ্ট্ৰেটচিং আৰম্ভ কৰি দিয়ে তেনেহ'লে হয়তো আপোনালোক ইনজুৰি হ'ব পাৰে। ত' মই ভিডিঅ'ত যেনেকৈ দেখাই দিছোঁ এইবোৰ আপোনালোকে এক্সাৰচাইজ কৰিব পাৰে। আপোনালোকে যিমানেই এক্সাৰচাইজ কৰিব আপোনালোকৰ ষ্ট্ৰেটচিং সিমানেই পাৰফেক্ট হৈ উঠিব। আৰু মই যেনেদৰে ভিডিঅ'ত দেখাই দিছোঁ তেনেকৈ আপোনালোকে কৰিবলৈ চেষ্টা কৰক। মই আগত এয়াৰ কাৰ্ডুল বা ওৱান হেণ্ড এণ্ড টু হেণ্ড কাৰ্ডুলত এইকেইটা এক্সাৰচাইজ দিছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে যে প্ৰচেছটো কেনেকৈ দিছোঁ। ডেছক্ৰিপশ্যনত সেই দুটা লিংক দি দিম, আপোনালোকে তাৰ পৰাও চাই ল'ব পাৰে। এক্সাৰচাইজ কৰাৰ সময়ত আপোনালোকে মনত ৰাখিব যে আপোনালোকৰ পেণ্ট বা কাপোৰেই এক্সাৰচাইজ কৰাত কোনো অসুবিধা কৰা নাই। তাৰ বাবে আপোনালোকে হাফ পেণ্ট বা ট্ৰেক পেণ্ট ব্যৱহাৰ কৰিব পাৰে। আৰু এইকেইটা এক্সাৰচাইজ হোৱাৰ পিছত আপোনালোকে দুখন ভৰি এনেকৈ লৈ আপোনালোকে যিমান পাৰে তললৈ বহিবলৈ চেষ্টা কৰক। ভৰি দুখন মই যেনেকৈ ভিডিঅ'ত দিছোঁ তেনেকৈ আপোনালোকে যিমান পাৰে বহিবলৈ চেষ্টা কৰক। পাৰফেক্ট ষ্ট্ৰেটচিং কৰিবলৈ হ'লে আপোনালোকে মই যেনেকৈ ভিডিঅ'ত বহিছোঁ তেনেদৰে আপোনালোকে বহি ল'ব। এখন ভৰি বেণ্ড কৰি ল'ব, এখন ভৰি ষ্ট্ৰেট কৰি ল'ব আৰু হাতেৰে আপোনালোকে আঙুলিত ধৰিব। মই এতিয়া জোতা পিন্ধিছোঁ, জোতাত আপোনালোকে মূৰটো আঁঠুত লগাবলৈ চেষ্টা কৰক। নালাগিলেও দুটা চাইডে দুটা আঁঠুত লগাবলৈ চেষ্টা কৰক। এবাৰ ছাইডত কৰক আৰু এবাৰ দুটা ছাইডত কৰক, তাৰপিছত মাজত লগাবলৈ চেষ্টা কৰক। আঁঠুত লগাবলৈ চেষ্টা কৰক। ফাৰ্ষ্ট নহয়, অলপ অলপকৈ ট্ৰাই কৰক। যিমানখিনি হয় সিমানখিনিয়ে কৰক। লাহে লাহে আপোনালোকৰ ফ্লেক্সিবিলিটি বাঢ়িব। আপোনালোকে যিমানেই এক্সাৰচাইজ কৰে তাৰপিছত চেঞ্জ কৰি ছাইডত লগাওক, আঁঠুত লগাওক, মাজত লগাওক, আকৌ ছাইডত লগাওক, আকৌ ছাইডত। আপোনালোকে নাভাবিব যে মোৰ এইখিনি হৈছে। আপোনালোকে যিমানেই এক্সাৰচাইজ কৰিব সিমানেই আপোনালোকৰ ফ্লেক্সিবিলিটি বাঢ়িব। আৰু লাষ্টত আপোনালোকে চাওক যে ভৰিখন কেনেকৈ ল'ব। যিমান পিছফালে বেণ্ড কৰা থাকিব ভৰিখন, এনেকৈ আপোনালোকে ষ্ট্ৰেট কৰি ৰাখিব লাগিব, ট'চটো ওলাই ৰাখিব। দুখন ভৰি চেম কৰিব, এনেকৈ নাৰাখিব যাতে এই ভিডিঅ'ত মই যেনেকৈ দেখাই দিছোঁ বেণ্ড কৰি নাৰাখিব। এনেকৈ বেণ্ড হ'ব নালাগিব। বেণ্ড হ'লে আপোনাৰ ৰং হ'ব। এনেকৈ উল্টাই দিব ধৰিলে, মই যেনেকৈ ভিডিঅ'ত দেখাই দিছোঁ। নেক্সট আহিব আপোনালোকৰ বাটাৰফ্লাই কৰিবৰ কাৰণে হ'লে আপোনালোকৰ হিল দুটা আপোনাৰ গাৰ্ডৰ ওচৰলৈ আনিব। মই যেনেকৈ ভিডিঅ'টোত দেখাই দিছোঁ তাৰপিছত আপোনালোকে ফ্লাই কৰিব ষ্টাৰ্ট কৰিব। আপোনালোকৰ হয়তো ফাৰ্ষ্ট গ্ৰাউণ্ডত নালাগিব আঁঠু দুটা, কিন্তু আপোনালোকে বেণ্ড হৈ নাহিব, ষ্ট্ৰেট হ'ব। আপোনালোকে মই যেনেকৈ ভিডিঅ'ত দেখাই দিছোঁ ষ্ট্ৰেট হৈ কৰিব আৰু হাতেৰে যিমান পাৰে নি দুটা প্ৰেছ কৰিব ষ্টাৰ্ট কৰিব। তাৰপিছত আপোনালোকৰ লাহে লাহে আপোনালোকৰ পাৰফেক্ট হৈ উঠিব। ষ্ট্ৰেটচিং পাৰফেক্ট হ'বৰ কাৰণে আপোনালোকে কি কৰিব পাৰে মই এই ভিডিঅ'টোত যেনেকৈ দেখাই দিছোঁ। ফাৰ্ষ্ট থিয় হৈ ছাইডত কিক কৰক। যিমানেই কিক কৰিব সিমানেই আপোনালোকৰ ষ্ট্ৰেটচিং পাৰফেক্ট হৈ উঠিব। হয়তো বহুতেই ভাবিব পাৰে যে ডাইৰেক্ট ষ্ট্ৰেটচিং কৰিলে আহি যাব, কিন্তু নহয়। আপোনালোকৰ যিমানেই এক্সাৰচাইজ কৰিব সিমানেই আপোনালোকৰ ষ্ট্ৰেটচিং পাৰফেক্ট হৈ উঠিব। আপোনালোকৰ ষ্ট্ৰেটচিং এক্সাৰচাইজৰ ওপৰতেই ডিপেণ্ড কৰিব যে কিমান আপোনালোকে এক্সাৰচাইজ কৰিছে। মই আপোনালোকক ফ্ৰণ্টৰ পৰা দেখাইছোঁ যে আপোনালোকে কিক কৰোঁতে আঁঠু দুটা বেঁকা কৰিব নালাগিব। আপোনাৰ ছাইডৰ পৰা দেখাই দিছোঁ যেনেকৈ ষ্ট্ৰেট হ'ব লাগিব। এটা এক্সাৰচাইজ হোৱাৰ পিছত আপোনালোকে ষ্ট্ৰেটচিং আৰম্ভ কৰক। যদি আপোনালোকৰ ষ্ট্ৰেটচিং পাৰফেক্ট হৈছে ভালেই হ'ল। যদি ইমানলৈ হৈছে তেনেহ'লে আপোনালোকে এটা খুঁটা বিচাৰক। যেনেকৈ এই ভিডিঅ'টো মই দেখাইছোঁ এনেদৰে ভাল খুঁটা এটা বিচাৰক। তাৰপিছত আপোনালোকে ওচৰত যাওক। ওচৰত গৈ আপোনালোকে ভৰিখন ভালদৰে লগাই দিব আৰু মই ভিডিঅ'টো যেনেকৈ দেখাই দিছোঁ তেনেকৈ কৰিব আৰম্ভ কৰক। ভিডিঅ'টো মোৰ ভালদৰে ভাল হোৱা নাই, মই অকলেই কৰিছিলোঁ। চ'
আৰু মনত ৰাখিব যে আপোনালোকে পৰি যাব পাৰে। চ' ভালদৰে আপোনালোকে খুঁটাটো ধৰি ল'ব। এনেকৈ যিমান পাৰে আপোনালোকে আগুৱাই যাওক। এইটো আপোনালোকৰ স্প্লিট কৰাত বহুত বেছি সহায় কৰিব। যেতিয়া আপোনালোকে এনেকৈ কৰিব, তাৰপিছত আপোনালোকে লেগ চেঞ্জ কৰিব। দুটা চাইডে আপোনালোকে কৰিব। যে আপোনালোকে এটা চাইডে কৰিলে, এটা চাইডে নকৰিলে, তেনেকৈ নকৰিব। দুটা চাইডে সমানেই কৰক। আৰু আপোনালোকে মনত ৰাখিব যে কোনো কাৰণত হাত এৰি নিদিয়ে। আৰু তাৰপিছত আকৌ স্প্লিট কৰা ষ্টাৰ্ট কৰক। যেতিয়া আপোনালোকে স্প্লিট কৰিব, যদিও হোৱা নাই আপোনালোকে, মই যেনে ভিডিঅ'টোত দেখাই দিছোঁ লৰাই, এনেকৈ লৰাই ষ্টাৰ্ট কৰক। এনেকৈ লৰাই দিয়ক। তেতিয়া আপোনালোকৰ স্প্লিট হৈ উঠিব। কিন্তু আপোনালোকে বহুত টাইম হোল্ড কৰি ৰাখিব নোৱাৰিব, কিয়নো আপোনালোকৰ মাচলবোৰ বহুত টানিব ধৰিব। তাৰপিছত কিছু সময় আপোনালোকে ৰিলেক্স লোৱাৰ পিছত আকৌ এনেকৈ পুনৰ আপোনালোকে স্প্লিট কৰাৰ পজিশ্যন বহিব। এনেদৰে বহি কৰিলে আপোনালোকৰ স্প্লিটটো কমপ্লিট হৈ উঠিব। গতিকে এনেকৈ স্প্লিট কৰাৰ পিছত আপোনালোকে কিছু টাইম হোল্ড কৰিবলৈ চেষ্টা কৰক। হোল্ড কৰাৰ পিছত আপোনালোকে স্প্লিট কৰাৰ পজিশ্যন আপোনালোকে মুভ কৰক, যাতে আপোনালোকৰ ষ্ট্ৰেচিং পাৰফেক্ট হয়। আপোনালোকে সম্পূৰ্ণ কৰিব নালাগে, অলপ অলপ কৰক। যেনেদৰে মই ভিডিঅ'টো দেখাই দিছোঁ তেনেদৰে আপোনালোকে কৰক। এইখিনি কৰা হোৱাৰ পিছত আপোনালোকে আগৰ ফালে শুবলৈ চেষ্টা কৰক। মই যেনেকৈ দেখাই দিছোঁ এনেকৈ দৰে উঠি আপোনালোকে হাত দুখন মেলি, ইয়াৰ পিছত আপোনালোকে মই যেনেকৈ দৰে ভিডিঅ'টোত দেখাই দিছোঁ তেনেদৰে আপোনালোকে ভৰিত ধৰক। তাৰপিছত আপোনালোকে স্প্লিট কৰা ষ্টাৰ্ট কৰক। স্প্লিট কৰি গৈ থাকি আপোনালোকে মই ভিডিঅ'টোত যেনেদৰে দেখাই দিছোঁ যে হোল্ড কৰি ৰাখিছোঁ অলপ টাইম, এনেদৰে হোল্ড কৰি ৰাখক। আপোনালোকৰ হোল্ড কৰা হোৱাৰ পিছত মাটিত সম্পূৰ্ণ শুই যাব। কিন্তু মনত ৰাখিব যে পিছৰ ফালে বহি নিদিয়ে বা আগৰ ফালে পৰি নাযায়। মই আপোনালোকক এইটোকে ক'ব বিচাৰোঁ যে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আৰু যদি নেক্সট মোৰ ভিডিঅ' পাবলৈ বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে মোক কিবা ক'ব বিচাৰে তেনেহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিও ক'ব পাৰে। মই আপোনালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।